চাব হয়। স্বাগতম জনাইছোঁ আকৌ এবাৰ মনোজ ব্লগলৈ। আজি অলপ বেলেগতকৈ বেলেগ হ'ব গৈ আছে। ডাঙৰ মেহেলত গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। বৰ্তমান মাইচুৰ এৰিয়া পাই গ'লোঁ। আমবাদ মেহেল বুলি কয় ইয়াক। আপোনালোকে চাইছে টিকেট চিকেট কাটিলোঁ। এজনত 200 টকা লৈছে আৰু এজন আহিছে মোৰ লগত। আপোনালোকে ভিডিঅ'টো চাই থাকক, গেটটো চাই লওক কেনেকুৱা হয়। এইটোৱে হয় গেটটো, মেইন গেটটো। ইয়াৰ পৰা এইটো টিকেট কাউণ্টাৰটো হয়। ভিতৰত কেনেকুৱা হৈছে দেখুৱাম বাৰু আপোনালোকক এতিয়া। এইটোৱে মেইন মেহেলটো হয়। আপোনালোকে চাৰিওফালে একবাৰ চাই লওক কেনেকুৱা লাগে। মেহেলটোলৈকে গৈ আছোঁ। আপোনালোকৰ ভিতৰৰ মালকেইটা দেখাম, কি কি আছে কি কি নাই। আগৰ যুগৰ ৰজা দিনত ভিতৰত কেনেকুৱা আছিলে এইবোৰ চব দেখাম আপোনালোকক। একচুৱেলি ইয়াৰ হিষ্ট্ৰীটো ইমান নাজানো, শুনিছিলোঁ, সেইকাৰণে আহিছিলোঁ। আৰু আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব ইয়াৰ হিষ্টৰীটো। মই ইমানখিনি নাজানো বাৰু। কি কি আছে কি কি নাই অকলে সেইবোৰকে আপোনালোকক দেখাব পাৰোঁ। টিকেট আৰু এটা ভাল লাগিছে, ইয়াত ভিতৰত জোতা খুলি চেণ্ডেল খুলি যাব লাগিব। এই কাউণ্টাৰ আছে, কাউণ্টাৰত 10-20 টকা লয়, তাত জমা কৰি যাব। এতিয়া আমি চেণ্ডেল টেণ্ডেল খুলি ভিতৰলৈ সোমাই আহিছোঁ আৰু কি কি আছে কি কি নাই চব দেখাম আপোনালোকক। ভিতৰৰ নজৰাটো চাওক ন কেনেকুৱা বনাইছে। এইটো ওপৰৰ মহলটো। এইবোৰ চাব পাৰে আগৰ যুগৰ কিবা হয়। ইয়াৰ ওচৰৰ পৰা ফটো মাৰিব নিদিয়ে, ইয়াত বাহিৰৰ পৰাই এনেকৈ চাব দিয়ে আৰু চাই লওক আপোনালোকে। এইবোৰ হাতীকেইটা দেখিছে, এইবোৰ অৰিজিনেল হাতীৰ দাঁত হয়, অৰিজিনেল হয় বোলে এইবোৰ। এইবোৰ যিমান হাতীৰ দাঁত দেখিছে নহয় এইবোৰ চব অৰিজিনেল হয়, আপোনালোকে চাব পাৰে। পূৰা হিষ্ট্ৰী। এই ওচৰত যাব নিদিয়ে, দূৰৰ পৰাই ফটো এনেকৈ কৰিব পাৰে আৰু ভিতৰলৈকে যাব নিদিয়ে। ইয়াত বেৰকেট আছে। যিমান এইটো হাতী দাঁত আছে পূৰা এইবোৰ অৰিজিনেলে হয়, আপোনালোকে চাব পাৰে। হওক এইটো পূৰা সোণৰ হয়, সোণেৰে বনাইছে এইটো, আপোনালোকে চাব পাৰে। ইয়াত চাই লওক, এইটো মাইচুৰৰ ৰজাটো আছিলে এই মেহেলত, চাব পাৰে আপোনালোকে। এইটো হৈছে সেনাপতি। চাই লওক, এইটোৱে হয় গ্ৰাউণ্ডটো। ইয়াতে ৰজাকেইটা বহি বহি আৰু ভাষণ দিছিলে সেনাপতিকেইটাক। এইটো জেগাই হয়, আপোনালোকে চাব পাৰে। চাই লওক আগৰ ৰজা দিনৰ মেহেল কেনেকুৱা আছিলে ভিতৰত, কিমান ধুনীয়া। মোবাইলত ইমান কেমেৰাত ক্লিয়াৰ নাহিব পাৰে, কিন্তু ৰিয়েলত ইমান ধুনীয়া। কিমান ধুনীয়া নজৰ আছে, আপোনালোকে চাব পাৰে কিমান ধুনীয়া।
এই ভিতৰত সোমাব নিদিয়ে, বাহিৰৰ পৰা এনেকৈ ফটো ল'ব পাৰে। দৰ্জাকেইটা চাই লওক, এইটো পুৰা ৰূপৰ হয়। এই দৰ্জাটো দেখিছে, পুৰা এইটো ৰূপৰ দৰ্জা। একচুৱেলি এইবোৰ পুৰা কাপোৰ কানিকেইটা হাতীক পিন্ধোৱা আছিলে। এইবোৰ চাই লওক, পুৰা হাতীক এইবোৰ ড্ৰেছ পিন্ধাইছিলে আগৰ দিনত। ইয়াতো লিখা আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে চাব পাৰে। এইটোৱে আছিলে মেহেলৰ ভিডিঅ'টো। প্ৰায়ভাগ মেহেলটো দেখক, মতলব যাব নিদিয়ে, অলপ চলপ যিকেইটা কিবা হয় সেইকেইটাই যাব দিয়ে। বাহিৰলৈ ওলাই কিনে অলপ আইচক্ৰীম খাই আছোঁ। মেহেল চাই কেনেকুৱা লাগিল? বহুত বঢ়িয়া লাগিলে, একদম চাই কিনে মনটো শান্তি লাগিলে, মানে নক'বে আৰু মানে বহুত। আমিতো আমাৰ আসামতো এনেকুৱা নাই মানে বস্তুটো, মানে এনেকুৱা যেনেকুৱা পুৰণা যোনটো মানে ৰজাৰ এইটৰ মানে যোনটো মানে এনেকুৱা ফিলিং আহিলে, মানে এনেকুৱা লাগিলে কি মানে আমি মানে বহুত পিছলি জনমলৈকে মানে গুচি গ'ল, এনেকুৱা লাগিলে, এনেকুৱা ফিলটো আহিলে আৰু। ফাৰ্ষ্ট টাইম ময়ো এনেকুৱা মেহেল চাইছোঁ, ইমান ডাঙৰ, আৰু কেতিয়াও চাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম। এইটো মাইচুৰাহি, কৰ্ণাটকত, বেংগলোৰৰ পৰা 150 কিলোমিটাৰমান দূৰ আছে। আপোনালোকে আহিলে আহিব পাৰে, গুগলতো চাৰ্চ কৰিলে চাব পাৰে নিশ্চয়।